ৰাতিপুৱা ঘৰত গৈ আছো আজি টাইম 8টা আৰু গাইছ আপোনালোকে আমাৰ মাৰ ঘৰ চাবলৈ চাই থাকে আৰু আমাৰ মাক বোলে দেখা পোৱা নাই ভিডিঅ'ত লৈ আহিবা কয় আমাৰ আইতাক মোবাইলত ভিডিঅ'ত লৈ আহিবলৈ কয় না বাবা তো মোবাইলত দেখাবলৈ চেষ্টা কৰি আইতা গালি দিয়ে ভিডিঅ'ত আহিব নাচায় খং উঠে গাড়ী ৰাখিলোঁ এতিয়া দেখুৱাই থাকিম না বাবা আইতা ঘৰত বলে মজা নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আশা কৰোঁ সকলোৰে ভাল আৰু আজি মাৰ ঘৰৰ পৰাই আপোনালোকক স্বাগতম জনালোঁ আৰু ভিডিঅ'টো কি দেখাব পাৰোঁ আপোনালোকৰ মাজত দেখুৱাম আৰু যিহেতু মানে মাৰ ঘৰত আহি আছোঁ আমি আৰু সিটো নাথাকে মানে গাছৰ ছায়াত এনেকুৱাকৈ লৈ আছোঁ আৰু কৈ আছে তো মা নাই এতিয়া বজাৰত গৈছে আৰু ভাইটিও নাই মা বজাৰত গৈছে তো আহি কি বজাৰ আনে তাই আহাত তো দেখাবলৈ চেষ্টা কৰিম আপোনালোকৰ মাজত আৰু আপোনালোকে কৈ থাকে যে আপোনাৰ মাক দেখা নাপাওঁ ভিডিঅ'ত বুলি কৈ থাকে কেইজনমান ভিউৱাৰ্ছকেইটা তো আপোনালোকৰ মাজত দেখাবলৈ চেষ্টা কৰিম মা মানে ভিডিঅ'ত আহিব নোখোজে তাই বহুতে লাজ কৰে তো ভাইটিও কৰে লাজ তথাপিও তাক দেখুৱাইছোঁ আগতে আপোনালোকে চিনি পায় ভাইটিক তো মাক তো বেছি ভিডিঅ'ত অনা নহয় তো মোৰ শাহু মাকহে বেছি দেখুওৱা হয় তো আজি আহিছোঁ আমি মিষ্টাৰে থৈ গ'ল ৰাতিপুৱাতে আমাক 7টা বজাতে থৈ গৈছে ভাত খাই গ'ল সি মাৰ ঘৰতে তো আমি থাকি গ'লোঁ দুদিনমান থাকিম আমি আৰু মাৰ ঘৰৰ পৰাই ভিডিঅ' শ্বেয়াৰ কৰিম আপোনালোকৰ মাজত কেইটা দিন তো বহুতে ৰ'দ হৈ আছে তো তাক ঘৰ ভিতৰত লৈ যাম বাহিৰতো নাথাকে সি আৰু ভাইটি গৈছে নদীত বালু উঠাবলৈ তো তাই দৌৰি আছে চাকৰিৰ কাৰণে তো বালা লাগে বোলে মানে দৌৰিবৰ কাৰণে তো বালা উঠাবলৈ গৈছে তাই তো আমাক থৈ গৈছে বাবা আৰু মই আছোঁ দুজনে ঘৰত কোনেও নাই তো মাক অকণমান আগত ফোন কৰিলোঁ তাই বোলে আহি আছে পাবই আৰু ঘৰ তো অকণমান কষ্টকৈ থাকিব লাগিব বাবা আৰু মই দুজনে তাই কৈ আছে তো গাইজ ভিডিঅ' দেখুৱাই থাকিম চাই থাকিলে হ'ল তাই অকণমান কান্দি আছে আৰু গাইজ হ'ল আমাৰ মা আৰু বাবাক লৈ আছে আৰু মই মাক মিছা কথা কৈ মানে ফটোক উঠাই থ'ম বুলি মানে মিছা কথা কৈ মই ভিডিঅ' বনাই আছোঁ মনে মনে তো ভিডিঅ' লৈছে বুলি ক'লে সি মানে ভিডিঅ'ত নাহিলে হয় লাজ কৰে তাই তো বহুতে কৈ আছিল আৰু বহুতে ৰিকুৱেষ্ট কৰি আছিল যে তোমাৰ মাক দেখুওৱা বুলি তো আজি দেখুৱালোঁ ফাইনেলি আপোনালোকৰ মাজত হ'ল মোৰ মা তো কেনেকুৱাকৈ লাগিছে কমেণ্টত জনাবা আমাৰ মাক তো শাহু মাকহে দেখুৱাই থাকিছিলোঁ আপোনালোকৰ মাজত আজি ফাইনেলি মাক দেখালোঁ আৰু গাইজ বাবা বমি কৰি দিছে আৰু অকণমান আগতহে মই গাখীৰ খুৱাই তাক মানে কাপোৰ চাপোৰ চেঞ্জ কৰি দি মানে কোলাত লৈ আছিলোঁ তো এনেকুৱাকৈ বমি কৰি দিল তো কেমেৰাটোও মই মানে বিচনাত থ'ব লগা হ'ল কেমেৰা ধৰা মানুহো নাই তো এনেকুৱাই কেমেৰাটো বিচনাত থৈ দিলোঁ তো অকণমান ভিডিঅ' লোৱা নহ'ল তো মই জনাই আছোঁ দেখুৱাইও আছোঁ আপোনালোকৰ মাজত নাজানো বাবা এতিয়াহে মানে মাত্ৰ গাখীৰ খাইছিলে তো বমি কৰি দিলে আৰু এতিয়া কাপোৰ চেঞ্জ কৰি দিব লগা হ'ব তাক এনেকৈ কিয় বা বমি কৰি দিল বহুত দিনৰ মূৰত বমি কৰি দিলহি তো এতিয়াহে কাপোৰ পিন্ধাইছিলোঁ মই তাক গেঞ্জিটো চেঞ্জ কৰি তো আৰু বমি কৰি দিল এতিয়া কাপোৰ চেঞ্জ কৰি দিব লাগিব তাক বাবা ঐ না গুলুমুলু ধুবাবলি বাবা তো গাইজ আপোনালোকে ভিডিঅ'ৰ মাজে মাজে বড়ো কথাও শুনা পাব যিহেতু মানে ল'ৰাক কৈ আছোঁ আৰু নিজৰ ভাষাটো নক'লেতো নহ'ব না নিজৰ ট্ৰেডিশ্যনেল ভাষাটো ক'বই লাগিব ইয়াৰ কাৰণে আৰু শিকিবও লাগিব ইয়াৰ কাৰণে বাবাৰ লগত মাজে মাজে বড়ো কথাও ক'ম
আপোনালোকে বেয়া নাপাব কি কৈছে বুলি গালি দিছে বুলি নাভাবিবা আপোনালোকে অ বাবা কাপোৰ পিন্ধি আছো তো কাপোৰ ইয়া ঝু ইহঁতৰ ঘৰত বেছি মানে বহুতে মুৰ্গী আছে ইয়াৰ কাৰণে ডিষ্টাৰ্ব বাবা এইয়া কাপোৰ পিন্ধিছে আমাৰ বাবা কাপোৰ মানে লৈ ফুৰিব লাগে তাক এইয়া হৈছে আমি কাপোৰ পিন্ধিলোঁ তেতিয়াহ'লে চাই থাকক গাইছ আপোনালোকেতো জানেই সৰু ল'ৰা ছোৱালী লৈ ভিডিঅ' বনোৱা সম্ভৱ নহয় ইয়া কেনেকুৱা কৰি আছে দেখিছানে খং উঠি আছে তেতিয়াহ'লে চাই থাকক Apa Pak? Disay. Baba, Mama jeng. Iya li, roh. Aku takip. Baba. Aku takip mau di kurang jatuh tengok. Mama jeng Baba ya. Ayo. Roh. Hai. Baba. Baba. Megun thasin maning ni. Video lagi. এয়া এতিয়া দালি বহা দিছোঁ ইফালে আৰু ইফালে ভাত বনাই আছোঁ আৰু ইফালে মই ৰেলা আলু ভাজিবলৈ লৈছোঁ আৰু ইফালে ভাত আৰু দালি বহা দিলোঁ আৰু মা কাপোৰ ধুই আছে ইফালে আৰু গাইছ এতিয়া ভাত খোৱা হ'ল আমাৰ আৰু অকণমান ভাইটিয়ে বাবাক বোকাত লৈ ইয়াৰ ফটো উঠাই থ'ব বুলি আহিছে ইফালে গছৰ তলত আৰু ময়ো ভিডিঅ' বনালোঁ অকণমান আৰু মামা ভাগিনৰ মানে চেলফি